ফেসবুক আছে, হোয়াটসঅ্যাপ আছে, টিকটক ডিলিট করে ইমান কালি ভিডিও তই কি গম পাবি ইমান দিন এনেকুৱা বনাইছিলে ভিডিঅ' ডিলিট কর ভিডিঅ' ক্লিপ দেখা লওঁ গম পাইছে মই কিহৰ কথা ক'ব গৈ আছোঁ হয় মই টিকটকৰ কথাই ক'ব গৈ আহিছোঁ এওঁলোকে বহুত দুখ পাইছে একচুৱেলি টিকটক যোৱাৰ কাৰণে সেইকাৰণে বহুত কান্দিছে তেওঁলোকে চ' কি ক'ম আৰু সেইটো কথা ক'ব বিচাৰিছোঁ যে টিকটকটো বেন হ'ল ভাৰতত ভালেই হ'ল আৰু বেন হ'ব লাগে একচুৱেলি চাইনিজ এপ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যেনেকৈ কৈছে আপোনাৰ যোনটো লোকেল ফৰ ভোকেল মানে লোকেল আমি বস্তু ইউজ কৰিব এতিয়া মানে টাইম আপোনাৰ লোকেল বস্তু আমি ইউজ কৰি গুৰুত্ব দিব লাগে আপোনাৰ টিকটকটো বহুত চাইনিজ এপ আৰু আপোনালোকে গম পায় নাজানো এইটো টিকটকটো আপোনাৰ একচুৱেলি বাইডান্স বোলে কোম্পানীটোৰ হয় এইটো এটা আপোনাৰ চাইনিজ কোম্পানী চ' তেওঁলোকে মানে আপোনাৰ কি কৰে টিকটকত বহুত মানুহ আপোনাৰ যোনটো টিকটকৰ পৰা আপোনাৰ আমি ইয়াত কি কৰি থাকোঁ চব গম পাই থাকে তেওঁলোকে মানে আপোনাৰ ডাটা চাইণ্টিষ্ট থাকে তাত বহুত আপোনাৰ চ' তাৰ পৰা গোটেইখিনি ডাটা আমাৰ কালেক্ট কৰি থাকে আৰু চাইনাই গভৰ্ণমেণ্টক দি থাকে বুলি আপোনাৰ গম পাইছে একচুৱেলি কথাটো ওলাইছে এতিয়া মই আপোনাক ক'ব বিচাৰিছে যিকোনো এপৰে আপোনাৰ দুটা থাকিবই এটা ভাল দিশ এটা বেয়া দিশ আপোনাৰ মানে মেইনলি আমি কি হয় আমাৰ ভালটোতকৈ বেয়াটোৰ প্ৰতি বেছি আসক্ত হওঁ আমাৰ জেনেৰেল মানুহখিনিৰ কথা কৈছোঁ মই আৰু আপোনাৰ টিকটকতো মই ভাবোঁ যে টিকটকৰ যিমান ভাল দিশ তাতকৈ বেয়া দিশটো বেছি আছে বুলিয়ে ভাবোঁ যেন মই আপোনাৰ তাৰ কাৰণে মানে মেইন মই চব টিকটকৰ বিষয়ে বেয়া বুলি ক'ব নাযাওঁ কিন্তু টিকটকটো মানে কি আপোনাৰ ব্যৱহাৰৰ ওপৰতো কথা আপোনাৰ এনেই যদি আপোনাৰ এজন মানুহে জাষ্ট তাতে যোনটো স্ক্ৰল হৈ থাকে ভিডিঅ' আপোনাৰ 15 ছেকেণ্ডৰ ওলাই থাকে কিন্তু এনেকৈ আপোনাৰ স্ক্ৰল হৈ মানে আপোনাৰ কি কয় আপোনাৰ স্ক্ৰল কৰি বহুত টাইম গুচি যায় আপোনাৰ এঘণ্টা দুঘণ্টা কেনেকৈ পাৰ হৈ যায় গমেই নাপায় আপোনাৰ 1.5 GB এটা পাৰ ডে সেইটো আপোনাৰ বহুত কম টাইমতে খতম হৈ থাকে মই টিকটকৰ পৰা যে কিছুমান ভাল দিশো আছে আপোনাৰ কম যে টিকটকৰ পৰা এতিয়া আপোনাৰ কিছুমান আগৰ গান কিছুমান আপোনাৰ মই চাই চব আছে আপোনাৰ যোনটো বহুত 1980s কিছুমান গান আপোনাৰ টিকটকে আহি গৈছিলে মানে বহুত পপুলাৰ কৰি দিলে বা নতুন প্ৰজন্মৰ গায়কৰ কাৰণে এনেকুৱা ছিংগাৰখিনিও কিছুমান নতুন গান আপোনাৰ বহুত পপুলাৰ কৰি দিলে প্লাছ আৰু দুজন তিনিজন তেনেকৈ মই দেখিছোঁ কিছুমান আপোনাৰ মানুহে তেনেকৈ টিকটকৰ পৰা চান্সো পাইছে আপোনাৰ নতুন আছামিজ চিৰিয়েল বা আপোনাৰ আছামিজ মিউজিক ভিডিঅ'ত আৰু কিন্তু তাতকৈ মোৰ মতে বেয়া দিশটো বহুত বেছি আছে বুলিয়ে ভাবোঁ কাৰণ আপোনাৰ টিকটকত আপুনি দেখিছে আল বাল কিছুমান মানুহে কি কৰি থাকে নিজে নাজানো কি কৰে মানে তেওঁলোকে আপোনাৰ কোনোবাই কিবা ল'ৰাই কিবা চাদৰে পিন্ধে মেখেলাই পিন্ধে এইটো মানে আপোনাক কি ক'ম গম পাইছে চাগে মই বিশেষ নকওঁ সেইটো কথা গভৰ্ণমেণ্টে যোনটো কৰিলে মোৰ মতে ভালেই হ'ল আৰু 59টা মোৰ মতে গোটেই চাইনিজ এপবোৰে আপোনাৰ বেন কৰিব লাগে যিহেতু তেওঁলোকে চব আপোনালোকে গম পাইছে মোদী চৰকাৰে এখন যুদ্ধ হ'ব বুলি যথেষ্ট যুদ্ধৰ কাৰণে এখন থাৰ্ড ৱৰ্ল্ড ৱাৰ টাইপ হ'ব যদি যুদ্ধখন হয় আপোনাৰ গম পাইছে আৰু তাতে চাইনাক আমি কাৰণ তেওঁলোকে যোনটো টিকটকৰ নিচিনা এপ হয়তো আকৌ ওলাব পাৰে মানে আমি ইণ্ডিয়ান এপো আহিব পাৰে হয়তো নহওঁ কাৰণ অলৰেডি ওলাইছে বুলি শুনিছোঁ তেনেকৈ আপোনাৰ পিকক নেকি আপোনাৰ তাৰপিছত আপোনাৰ পস্কো চাম আৰু চিংহাৰী এপ বুলি আৰু এটা এপৰ কথা শুনিছোঁ এইকেইটা ওলাইছে বুলি শুনিছোঁ কিন্তু মোৰ মতে আপোনাৰ টাইমখিনি সেইটো আপোনাৰ নিজৰ কথা টাইমটো ক'ত হেৰি হয় যদি আপোনাৰ আৰু মাজতে এটা আপোনাৰ কণ্ট্ৰভাৰ্চি হৈছে আপোনাৰ গম পাই চাগে ফেচবুক আৰু টিকটক আৰু ইউটিউবৰ চ' টিকটক এটা একচুৱেলি কি চাওক টিকটক আৰু ইউটিউবৰ মাজত একচুৱেলি কম্পেয়াৰ নহয় টিকটক ক'ত আৰু ইউটিউব ক'ত আপোনাৰ ইউটিউব যদি ইয়াত হয় আপোনাৰ টিকটক বহুত তলত হয় চ' এতিয়া বহুত টিকটকাৰে মানে কি হ'ব কি নিজৰ কেৰিয়াৰ বৰবাদ হৈছে বুলি কৈছে বা এনেকুৱা আৰু তেওঁলোকৰ কিন্তু এতিয়া চব টিকটকাৰ বুলিয়ে কয় যে তেওঁলোকে ইনষ্টাগ্ৰামত ফ'ল' কয় বা আপোনাৰ ইউটিউবত তেওঁলোকে চেনেল খুলিছে বুলি কয় এতিয়া মানে ফাইনেলি তেওঁলোক টিকটকাৰো আপোনাৰ ইউটিউবত গৈছেগৈ চ' আগতে এইবোৰ একচুৱেলি চব মিছা আছিলে কি কণ্ট্ৰভাৰ্চি ওলায় আপোনাৰ আৰু আপোনাক ক'ম এতিয়া আপোনাৰ গম পাইছে টিকটক বেন হৈছে
বা 59টা এপে বেন হৈছে। মোৰ মতে গোটেইখিনি চীনৰ এপে বন্ধ কৰিব লাগে। আৰু যোনটো ভাৰত চৰকাৰে এইটো এটা আপোনাৰ নতুন পদক্ষেপ যোনটো ডিজিটেল ষ্ট্ৰাইকৰ কথা কৈছে। চ' সেইটো মানে আপোনাৰ আগন্তুক দিনতো যাতে মানে আপোনাৰ এইটো চলি থাকে, যে আকৌ টিকটক আহিব সেইটো কথা নহয়। আৰু মই শুনিছোঁ আপোনাৰ যেনে আকৌ টিকটক ঘূৰি আহিব বুলি গভৰ্ণমেণ্টৰ লগত কিবা আপোনাৰ আলোচনা হৈছে বুলি শুনিছোঁ, কিন্তু এইটো মোৰ মতে ভাল নহ'ব বুলি ভাবোঁ। টিকটকত মানে আপোনাৰ যোনটো বস্তু চাই থাকোঁ সেইটোৰ ওপৰতে মানুহৰ ব্ৰেইনটো আপোনাৰ ক্ৰিয়া কৰে, বুজি পাইছে? চ' আপুনি যদি এনি টাইম টিকটকে চাই থাকে মানুহটো আপোনাৰ মানে বা প্ৰেংক ভিডিঅ' ইউটিউবত মানে চব টিকটকৰো বেয়া দিশ আছে, ইউটিউবৰো বেয়া দিশ আছে, কিন্তু আমি তাৰ পৰা যোনটো ভাল দিশ আমি ভাল দিশটো বাছি ল'লে আমাৰ কাৰণে ভাল হয় একচুৱেলি। আপোনালোকে জনাব কমেণ্ট কৰি আপোনালোকে কি বিচাৰে, টিকটক আহিব লাগে নে আহিব নালাগে। আৰু এটা কথা ক'ব বিচাৰোঁ মই আপোনাৰ যে টিকটকৰ পৰা মানুহে আপোনাৰ একো প্ৰফিট নহয় মোৰ মতে, কাৰণ আৰু ইউটিউবৰ পৰাতো আপোনাৰ বহুত প্ৰফিট হয়, আপুনি গম পায়। আপুনি যদি ইউটিউব এটা চেনেল খোলে, আপোনাৰ যদি যোনখিনি ক্ৰাইটেৰিয়া আছে মনিটাইজেশ্যনৰ কাৰণে সেইখিনি ফুলফিল কৰে, আপোনাৰ এদিন নহয় এদিন আপোনাৰ হাতলৈ পইচা কম হ'লেও আহিবই আপোনাৰ। চ' টিকটকৰ পৰা এনেকুৱা মনিটাইজেশ্যনৰ কোনো কথা নাই। আৰু আপোনাৰ তাতে এডচেছৰ ইমান এডৰ কথা নাহে যেন লাগে। বহুতে কমেণ্ট কৰিব পাৰে যে ময়ো আপোনাৰ টিকটকটো আপোনাৰ ইউজ কৰিছিলোঁ, মানে মই এপটো ইনষ্টল কৰিছিলোঁ, কিন্তু তেনেকুৱা মই এনেকুৱা আসক্ত নাছিলোঁ। মই আপোনাৰ এটাই ক'ম যে আপোনাৰ ভাৰত চৰকাৰে যোনটো এইটো টিকটক বেন কৰিছে, এইটো আপোনাৰ বাহাল ৰাখক, কেতিয়াও যেন টিকটক আকৌ ঘূৰি নাহে। আৰু মই টিকটকৰখিনি অনুৰোধ জনাম যে আপোনাৰ তেওঁলোক ইউটিউব বা আপোনাৰ ইনষ্টাগ্ৰাম এনেকুৱা ছ'চিয়েল মিডিয়াত আহক, আপোনাৰ তেওঁলোকৰ নিজৰ টেলেণ্ট যোনখিনি ভাল টিকটকাৰে টিকটকত শ্ব' কৰিছিলে এইখিনি আপোনাৰ ইউটিউব বা এনেকৈ ইনষ্টাগ্ৰামৰ থ্ৰুৱেদি তেওঁলোকে শ্ব' কৰক। একচুৱেলি টেলেণ্ট থাকিলেতো আপোনাৰ কাৰো মৰম নাই ন, চ' টেলেণ্টৰ ওপৰতে কথা। টেলেণ্ট থাকিলে আপোনাৰ সকলোৱে আদৰিটো ল'বই। চ' বিশেষ আৰু নকওঁ, ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক জনাব, বাকী বিশেষ নকওঁ। ধন্যবাদ, জয় অসম।